সকলোকে নমস্কাৰ জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মোৰ কালি এটা ভিডিঅ'ত ইমান লেতেৰাকৈ মানে কমেণ্ট কৰিছে মানুহ এজনে। কি ক'ম আৰু কমেণ্টটো আপোনালোকক মই পঢ়ি শুনাই নিদিওঁ, আপোনালোকে এইটো চাই লওক, কমেণ্টটো নিজে পঢ়ি চাই লওক। ইমান অসভ্য মানুহ থাকেনে এইখন দুনিয়াত। মই এটা ভিডিঅ' দিলোঁ বুলিয়েই বাৰু ইমান লেতেৰাকৈ কমেণ্ট কৰিব লাগেনে? আপোনাৰ ওপৰত মই কি কৰিব পাৰোঁ আপুনি জানেনে নাজানে? আপোনাৰ ওপৰত মই পুলিচ কেছো দিব পাৰোঁ। এই কমেণ্ট কৰা মানুহজনক মই কি কৰিব লাগিব বাৰু আপোনালোকে ক'বচোন। মানে মোৰ ছাবস্ক্ৰাইবাৰসকলক, মোৰ ভিউৱাৰসকলক সুধিছোঁ। ইমান অসভ্য মানুহ থাকিলে অকল মোৰ কাৰণে বেয়া বুলি নহয়, এনেকুৱা মানুহ থাকিলে মানে এইখন দুনিয়াত কোনো মানুহ থাকিবই নোৱাৰিব, মানে বিশেষকৈ মহিলা। মহিলাক সিহঁতে কি বুলি ভাবে? মহিলা হ'ল বুলি ইমান বেয়াকৈ ক'ব লাগেনে সিহঁতে? আমি কি একো এটা কৰি খাবই নোৱাৰিম নেকি? কাৰোবাৰ ঘৰত যদি হাজিৰা কৰিবলৈ যাওঁ তাতো বেয়া, কাৰোবাৰ যদি বাইক এখনৰ পকৰত উঠি যাওঁ তেতিয়াও বেয়া। আৰু মাইকী জাতিটো ইমানেই বেয়া নাই আপোনালোকৰ কাৰণে? ইমান বেয়া কমেণ্ট কৰিব লাগেনে? মই হেনো বোলে জানমণি, আৰে জানমণি বুলি তই যেনিবা ক'লিয়ে, মৰমতে ক'লি, ঠিক আছে। পাছৰ আখৰষাৰিনো কি বুলি ক'লি? পাছৰ কথাষাৰনো কেলৈ কৈছ এনেকৈ? পাছৰ আখৰষাৰি কি বুলি লিখিলি তই? এইটো দিমাগটো আছেনে নাই তোৰ ভাগৰ? তোৰ মই ওচৰত পাবলৈ কি কৰিলোঁহেঁতেনে। আপোনালোকে কমেণ্ট কৰি খালি ক'বলৈ নাপাহৰিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব।